বেয়া লুকাইছে প্ৰত্যেক মাক দেউতাকৰ কাৰণে সন্তানৰ জন্মদিনটো স্পেচিয়েল হয় আমাৰ প্ৰিয়াঞ্চৰৰ জন্মদিন 6 জুলাইত আছিলে তাৰ জন্মদিনৰ দিনা যিহে গৰম আজি একেই হৈছে বাৰ্থডে পাতিব লৈছোঁ মই ঘৰৰ পৰাই ওলাইছোঁ যেহেতু বা বিয়া গাঁৱতে বিয়া হৈছে সো পালোহি ইয়া ডেকৰেশ্যন কৰি আছিলে মই অলপ চলপ হেল্প কৰি দিওঁ এতিয়া আৰু ইয়া বা কাপোৰ জাপিছে তাই পিন্ধিবৰ কাৰণে আৰু আমাৰ বাৰ্থডে বয়ক চাওঁগেচোন কি কৰিছে অ বাৰ্থডে বয় হাই এই 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 এয়া বাপেক ব্যস্ত পুৰা জানিনি ইছৰাম বেলেগ আৰু দেই খানা হৈছেনে ন পাপা দা হয় নি কেলে হা হয় নি এটা মাছ বনিছে নে কি বাবা দা এটা মাংস ইছ মাংস নাই বনোৱা নি অঁ এইটো কি হয় নহ'লে অঁ জ্বলা খানা ভালকৈ বনাব দেই খানাটো মেইন আৰু ডেকৰেশ্যনটো কেনেকুৱা লাগিছে বেয়া লগা নাই ন ভালো লগা নাই নেকি চিম্পল হৈছে আৰু ধুনীয়া ছোৱালীও চেহেৰা দেখা আকৌ বেয়া লুকাইছে নতুন চুলা আৰু এটা বিয়াত চুদাত বনে এতিয়া তেন্তে বলক কেক কাটোগে আৰু ফটো তুলি আছে মোৰ লগৰ বেদান্ত বৰুৱাই আপোনালোকে কিবা অকেজনত যদি ফটোগ্ৰাফাৰ মাতিব বিচাৰে তাক কণ্টেক্ট কৰিব পাৰে তাৰ কণ্টেক্ট নম্বৰ মই ডেছক্ৰিপশ্যনত দি দিম হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে ডিয়াৰ আৰু এয়া ফটোশ্বুট চলি আছে কেমেৰামেনে বেক চাইডে আমি গৈ পুৰা নৌটংকি কৰি আছোঁ উপায় নাই তাক হহুৱাবৰ কাৰণে আমি চেষ্টা কৰিছোঁ এনেই হাঁহিয়ে থাকে বাৰু তথাপিতো ভাল ফটো দুকপিমানৰ কাৰণে আমি তাক খেলাই আছোঁ হহুৱাই আছোঁ তেতিয়াহে যদি ভাল ফটো দুকপিমান আহে এনেই পোৱালি ফটোশ্বুট কৰাটো বৰ টান কাম হয় কেটচিতহে ভাল ফটো আহে আৰু সেইকাৰণে ভাল ফটো দুকপিমানৰ কাৰণে আমি এইবোৰ কৰিব লগা হৈছে আপোনালোকে এনেকৈ কৰি পাইছেনে যদি কৰি পাইছে তেন্তে কমেণ্ট কৰি জনাবচোন আপোনালোকে আমাৰ প্ৰিয়াঞ্চক আশীৰ্বাদ কৰিব আৰু যদি আজি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক কৰিব আৰু যদি নতুনকৈ কোনোবাই চাই আছে তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সকলো ভালে থাকক কুশলে থাকক তাৰে কামনাৰে বাই বাই